হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি ভিডিঅ'টো এটা গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব। আপোনালোকে শেষলৈকে যদি নাচায় তেতিয়া আপোনাৰ অসম্পূৰ্ণ হৈ ৰ'ব, গতিকে আপুনি চাব বুলি মই আশা কৰিলোঁ। এতিয়া আহোঁ, এই যে গছজোপা দেখি আছে, এয়া চাওক, এইটো প্ৰকৃততে পোক, একদম সাংঘাতিক ধৰণৰ পোক ইয়াক খাই আছে। আচলতে এইটো আপোনাৰ ছেকেণ্ড কুটাৰ পোক। পোকবিলাক সাধাৰণতে চ'ত মাহতে লাগে। চ'ত, তাৰপৰা ঠিক জেঠত লাগে, তাৰপৰা ঠিক শাওণ মাহত অলপ লাগিব। তাৰপাছতে এবছৰৰ কাৰণে পোকৰ কামটো প্ৰায় সমাপ্ত হৈ যায়। ঠাণ্ডা আহিলে ই লং টাইম হয়। যদি গৰম থাকে তেতিয়া অলপ সহজতে হয়, সোনকালে কাম হয়। যিখিনি মানুহে এৰী পলু বা মুগা পুহিছে তেওঁলোকে কথাটো ভালকৈ বুজি পাব যে গৰম দিনত যদি আপুনি এৰী এবাহ পোহে, সি প্ৰায় 20-25 দিনৰ ভিতৰতে, তাতোতকৈও কম দিনৰ ভিতৰতে সমাপ্ত হয়। কিন্তু যদি ঠাণ্ডা দিনত আপুনি পলু পোহে, 3 মাহ লাগি যায়। পলু ডাঙৰ নহয়হে নহয়, ঠাণ্ডাত ঠিক এই পলুটোৰো কাম একেটাই। ই গৰম দিনত যেতিয়া লাগিব পটাপট লাগি যাব। যি কি নহওক, এতিয়া আহোঁ আপোনাৰ প্ৰশ্নৰ উত্তৰলৈ। হেল্ল' বন্ধু, আপুনি মোক এটা প্ৰশ্ন কৰিছিল। সেই প্ৰশ্নটো হ'ল যে আপোনাৰ সাঁচি গছত মেজাৰলি পৰুৱা লাগিছে, এতিয়া কি কৰিব? আপুনি চাওক, এই যিটো পোক ইয়াত সোমাই আছে, এই পোকটো খাবৰ কাৰণেই মেজাৰলি পৰুৱা আহিছে। যিটো পোকৰ কাৰণে আপুনি বা মই হাবাথুৰি খাই ফুৰিছোঁ, আৰু সেই পোকটো খাবৰ কাৰণে মেজাৰলি পৰুৱা, ভেকুলী, সাপ ইত্যাদিয়ে বৰ আশা কৰি থাকে। এতিয়া কথা হ'ল, আপুনি যদি গছজোপাত স্প্ৰে কৰি দিয়ে তেতিয়াহ'লে কিন্তু আপোনাৰ এই পোককেইটাও মৰি যাব। আপোনাৰ মেজাৰলি মাৰিবলৈ যদি আপুনি স্প্ৰে কৰি দিয়ে তেতিয়াহ'লে আপোনাৰ এই গছজোপাত থকা মেইন পোককেইটা, যিকেইটাৰ কাৰণে আমি বৰ আশা কৰোঁ, সেই পোককেইটা মৰি থাকিব আৰু আপোনাৰ সাঁচি গছজোপা মূল্যহীন হৈ যাব। যেনে ধৰক, এজন মানুহৰ এটা পোহনীয়া ভাটৌ উৰি গৈ তামোল গছত পৰিল। কাষৰ ঘৰৰ মানুহজনে কৈছে যে তই টকা 50টা দে, মই তোক গুলি কৰি পোৱালিটো নমাই দিম, ভাটৌটো নমাই দিম। এতিয়া বন্দুকেৰে গুলি কৰি পোৱালিটো নমাই দিলে যেনেকৈ কাম নাই, ঠিক তেনেকৈ ইয়াত আপুনি স্প্ৰে কৰি মেজাৰলি আঁতৰাই আপোনাৰ কাম নাই। নিশ্চয় বুজিব পাৰিছে। এতিয়া আমি প্ৰথম কথাটো চাব লাগিব যে মেজাৰলি পৰুৱাটো আহিছে ক'ৰ পৰা। কথা হ'ল, যদি আপোনাৰ এই সাঁচি গছৰ আশে পাশে নিম গছ আছে, নিম গছ, সাধাৰণতে নিম গছৰ যেতিয়া ডাল ভাগি যায়, তাত পানী সোমাই ধুন্দা হৈ যায়, আৰু সেই নিম গছত অত্যন্ত মেজাৰলি পৰুৱা থাকে। গতিকে আপুনি চাওক, যদি নিম গছ আছে আপুনি নিম গছ আঁতৰাই দিয়ক, বা ওচৰে পাজৰে অন্য কিবা গছত সিহঁতৰ বাঁহ আছে নেকি, সেই বাঁহটো আপুনি সিহঁতি ধুন্দত থাকে, গছৰ ধুন্দত থাকে, গতিকে আপুনি গছৰ ধুন্দ আছে নেকি ওচৰে পাজৰে, সেইটো আপুনি বিনাশ কৰি দিয়ক। আপুনি গছজোপাত থকা পৰুৱাকেইটা মাৰিবলৈ যত্ন নকৰিলেও হ'ব। এই গছজোপাত থকা পোককেইটা মৰাটো কিন্তু মেজাৰলিকেইটা মৰাটো দিনেই সহজ। আপুনি 60 টকা পইচা খৰচ কৰিলে 2খন বৰ্ড, আঠা থকা বৰ্ড কিনি আনিবলৈ পাব বজাৰত, এই যে নিগনি মাৰিবলৈ লগায়। আপুনি তলফালে যদি এখন বান্ধি দিয়ে,
আৰু ওপৰত যদি এখন বান্ধি দিয়ে, অলপ ওপৰত মানে ঠিক য'ৰ পৰা ডাল পাতবিলাক বেছি হৈছে তাত যদি এখন মেৰাই বান্ধি দিয়ে, আপোনাৰ হৈ গ'ল। বা আপুনি মিহি পলিথিন, খুব মিহি পলিথিন এবিধ আপুনি চাওক বাগানৰ গছবিলাকত মাৰি থয়। বাগানৰ গছবিলাকত কেলৈ মাৰি থয়? উদ্দেশ্য এইটোৱেই যে কিছুমান কীট মাটিৰ পৰা গছজোপালৈ উঠি যায় বা গছজোপাৰ পৰা মাটিলৈ নামি আহে, সেইটো ৰুদ্ধ কৰিবৰ কাৰণে পলিথিনখন মাৰে। আপুনিও তেনেকৈ পলিথিন মাৰি সেইটো কৰিব পাৰে। আপুনি কৰি চাব। আপুনি প্ৰথম নিম গছ আছে যদি, নিম গছ যদি ধুন্দা নিম গছ আছে আঁতৰাই দিয়ক। 2 নম্বৰ কথা হ'ল আপুনি সেই নিম গছজোপাত থকা ধুনটোত স্প্ৰে' কৰি দিব পাৰে, মানে মেডিচিন ভৰাই দিব পাৰে, বজাৰত কিনিবলৈ পাব। তেতিয়া কিন্তু সমুলঞ্চে পৰুৱাখিনি নষ্ট হৈ যাব। মই ভাবোঁ নিমজোপা আপুনি হিচাপৰ জেগাত কাটি দিয়ক, আকৌ পোখা হ'ব। আপুনি গছজোপা একেবাৰে মাৰি দিব নালাগে ন। আপুনি 6 ফুট ওপৰত গছজোপা কাটি দিয়ক বা 5 ফুট ওপৰত কাটি দিয়ক। আপোনাৰ নিমজোপাও আপুনি খৰি কৰি পেলালে, পৰুৱাৰ বাঁহটোও মৰি থাকিলে, মানে শেষ হৈ গ'ল। আৰু আপুনি নতুনকৈ 3-4টা পোখাও পালে। কাৰণ নিম গছ বৰ দৰকাৰী, ঘোঁৰা নিমেই হওক বা মহানিমেই হওক, মহানিমটো কথাই নাই। গতিকে মই আপোনাক সেইজোপাও ধ্বংস কৰিবলৈ নকওঁ। তাৰপিছতে আপোনাক দেখুৱাই যে আছোঁ মই, আজি এই ভিডিঅ'টো কেলৈ দেখুৱাই আছোঁ? এইটো দেখুৱাই থকা উদ্দেশ্য হ'ল, মই আগৰ ভিডিঅ'ত আপোনালোকক কৈছোঁ যে আপোনাক যদি খুব সোনকালে সাঁচি গছ লাগে, এতিয়া দেখিছেনে এডাল সাঁচি গছ আৰু এডাল সাঁচি গছ 3 ফুট ডিষ্টেঞ্চত আছে। আৰু এই যে কলপুলিবোৰ দেখিছে, এই যে কলপুলিবোৰ দেখিছেনে, এডাল কল উঘালি গ'ল। এই কলগছৰ গুৰিত যদি আপুনি সাঁচি গছ ৰুৱে, বৰ অপয়াসে হয়, অতি অপয়াসে হয় কলগছৰ গুৰিত। এতিয়া এই কলগছজোপাৰ গুৰিত ভীমকল মানে বৰ, ইয়াৰ কিছুমান কথা আছে, সেইটো মই বেলেগ প্ৰয়োজন হ'লে পাতিম। এতিয়া আহক ভীমকলৰ গুৰিতে মই কি কৈছোঁ, ইয়াত দেখিছেনে, এইকেইজোপা হ'ল ঘটি কচু। ইয়াৰ এটা কচুৰ ৱেট হ'ব 5 কেজি। হয় বন্ধু, আচৰিত নহ'ব, মই আপোনাক সময়ত দেখুৱাম। এই কচুজোপাৰ মোৰ ইয়াত 7-8 জোপামান কচু আছে, একে জেগাতে আছে 7-8 জোপা। এই কচুজোপাটো কথাই নাই, এই যিজোপা ডাঙৰ কচু দেখি আছে, এইজোপা 5 কেজি হ'বই। কাৰণ ইয়াৰ প্ৰতিপালটো আপুনি দেখিছে নাই, ইয়াৰ প্ৰতিপালটো চাওক। ইয়াক ইমান ধুনীয়াকৈ ইয়াত সাৰ জাবৰ দিয়া আছে, মাটি দিয়া আছে, আৰু কেইদিনমানৰ পিছতে আপোনাৰ এইকেইটা পুলিও বহুত ডাঙৰ হৈ যাব। এই যে গাঁতটো দেখিছে, এইটো এতিয়া মই গোবৰ জাবৰে ফিল আপ কৰি দিম, আৰু এই পুলিটো এটা বহুত ডাঙৰ পুলি হৈ যাব, সিহঁতৰ সমান হৈ যাব। আৰু শাওণ মাহতে ইহঁতক মই খাব পাৰিম, কিন্তু নাখাওঁ। মই আহিন কাতিমহীয়াহে ইয়াক কৰিম। মই আৰু 10 জোপা বেলেগত কৰিছোঁ। মই বেছি কৰা নাই, কেলৈ মানে বেছি নাখাওঁ, কচু বেছি নাখাওঁ, নিষিদ্ধ। গতিকে এই যি 7-8টা পালোঁ ইয়াত, আৰু 10টামান পাম তাত, 10-8 18টা কচু, প্ৰায় 20টামান কচু ওলাব। 20টা কচুত আপোনাৰ 1 কুইণ্টল নহ'লেও 70 কেজি হৈ যাব। গতিকে চব বস্তুৱে এনেকৈয়ে কৰিব লাগে। আপুনি সাঁচি গছ কৰক, 10ডাল কৰক, প্ৰতিপাল কৰক, নিৰীক্ষণ কৰক, কচু কৰক, কমকৈ কৰক। এইজোপা আপুনি আঁতৰত দেখি আছে যে কচু, অলপ জাজ হৈ আছে, এইজোপা ঘিউ কচু বুলি কয়। কেইজোপা আছে? 2জোপা আছে, 3জোপা আছে। সিহঁতক মই মেৰামতি কৰি দিম। এটা বাও কাটক, এভাজি হ'ল। 3টা বাও ওলাব, 3জোপাত 9টা। সদায়তো নাখাওঁ। এনেকৈ সাধাৰণতে আমি কামবিলাক কমকৈ কৰিব লাগে, বেছিকৈ কৰিব নালাগে। কাৰণ আমি টকাৰ কাৰণে কৰিব নালাগে, আমি খাবৰ কাৰণে কৰিব লাগে। আৰু এটা কথা আপোনালোকক, এইটো ঘটি কচু আপুনি বজাৰত পাব। সঁচটো আপুনি
সংগ্ৰহ কৰিব যিকোনো উপায়ে, নহ'লে আপুনি সৰু ঘাই পায় 100 গ্ৰাম ওজনৰো পাব, তেনেকুৱা বা টেকেলীয়া কচু বুলিও কয়, মানে এই টেকেলিটোৰ সমান হয়, সেইকাৰণে ইয়াক টেকেলীয়া কচু কয়। আপুনি এজোপা কৰি চাবচোন, মই যেনেকৈ কৈছোঁ তেনেকৈ আপুনি এজোপা কৰি চাওক, বেছি নালাগে। ভালকৈ গাঁত এটা খান্দিব, তাত অলপ নতুন মাটি দি দিব, গাঁতটোত তামোল পুতিবলৈ যে গাঁত কৰে তেনেকৈ গাঁত এটা কৰিব। তাত আপুনি খুব ধুনীয়া ৰঙা মাটি বেলেগ জেগাৰ পৰা আনি ফিল আপ কৰিব, যদি তাতে ৰঙা মাটি আছে হৈ যাব। আৰু তাত কিছু জৈৱিক সাৰ, এইজোপা গছত দেখিছেনে মই অকল জৈৱিক সাৰ দি থৈছোঁ, ইয়াত আপুনি জৈৱিক সাৰ দিব। জৈৱিক সাৰ কি, গোবৰ দিলেই হ'ল, আৰু বাকীখিনি আপুনি জানে, দি পেলাই আপুনি সেই কচুটো বহুৱাই ঢাক মাৰি থ'ব। অলপ দিনৰ পিছতে আপোনাৰ যেতিয়া আপোনাৰ পোখা ওলাব, আপুনি জানেই কচু খেতিৰ কথা, মই বঢ়াই নকওঁ, ওলোৱাৰ লগে লগে আপুনি সেই গাঁতটো সাৰ জাবৰে ফিল আপ কৰি আহক, লাহে লাহে ফিল আপ কৰি আহক। গছজোপাতে লগাকৈ দিব নালাগে প্ৰথমে, তাৰপিছত যেতিয়া এনেকৈ ডাঙৰ হ'ব আপুনি গাঁতটো সম্পূৰ্ণ ফিল আপ কৰি একেবাৰে দোণমূৰীয়া কৰি দিব। যিটো দোণমূৰীয়া মানে এইজোপাত দেখিছে নাই, কচুজোপা গুৰিটো মোৰ এটা সাঁচি পুলি আছে। এতিয়া এইটো খান্দোতে কিন্তু সাৱধান হ'ব লাগিব, কিন্তু কচুটো উঘাল মাৰিও লৈ আনিব পাৰি, একো অসুবিধা নাই, কাৰণ ই ওপৰতহে হ'বহি। ই মাটিৰ তলত খান্দিব যে লাগিব এইটো কথা নাই, অকণমান এইফালে মাটিটো এৰুৱাই তাক উঠাই আনিম। যে কি নহওক, বৰ্তমান বজাৰত আপুনি যিয়ে নেখাওক, বেঙেনা কৰি আনিছে তাতো ৰং কৰা আছে, আপেল আনিছে তাতো ৰং কৰা আছে, লাই লফা পালেং চুকা ধনিয়া আনিছে তাতো স্প্ৰে' মৰা আছে। গতিকে বজাৰৰ বস্তু মানেই আপুনি বিষ। গতিকে আপুনি বজাৰৰ বস্তু যদি ত্যাগ কৰিব পাৰে আপুনি বাচি থাকিব। ইয়াৰ পিছত মই আপোনালোকক ভালেখিনি গুৰুত্বপূৰ্ণ কথা ক'বলৈ থাকি গ'ল, সেইখিনি মই অহা ভিডিঅ'ত ক'ম। সেইটো মোৰ বন্ধুজনৰ আৰু এটা প্ৰশ্ন আছিলে, আপুনি মুখখন নেদেখুৱাই কিয়? ভাল প্ৰশ্ন কৰিছে। সেই প্ৰশ্নটো উত্তৰ দিবলৈ মোৰ আজি সময় নহ'লগৈ আৰু, কাৰণ ভিডিঅ'টো বহুত দীঘলীয়া হৈ গৈছে। সেই উত্তৰটো মই দুজনে কৰিছে, সেই উত্তৰটো মই কোনোবা এদিন দিম, কিন্তু সদ্যহতে আজি মই আপোনাৰ প্ৰথম প্ৰশ্নটো উত্তৰ দিবলৈহে সক্ষম হৈছোঁ বুলি মই ভাবিছোঁ। সেইটোৱে হ'ল, গছত মেজাৰলি পৰুৱা লাগিলে কি কৰিম? হয় বন্ধু, মেজাৰলি পৰুৱা যদি লাগে আপোনাৰ সাঁচি গছৰ মাল সমূলমছে খাই শেষ কৰিব। অকল পোকটো খোৱাই নহয়, ভিতৰত যিখিনি মাল সঞ্চিত হয় সেই মালখিনি একেবাৰে নিচ্ছিন্ন কৰি দিব। খুচৰি খুচৰি কামুৰি কামুৰি সিহঁতি মালখিনি ধ্বংস কৰি দিব। গতিকে আপুনি সেইটো নিঃশেষ কৰিবই লাগিব, কাৰণ সাঁচি বেপাৰীয়ে মেজাৰলি দেখাৰ লগে লগেই আপোনাৰ দাম কমাই দিব। 2 নম্বৰ কথা হ'ল, আপুনি ফুটাখিনি বন্ধ কৰি দিব পাৰে। যিখিনি ফুটাত আপোনাৰ গছজোপাত ফুটা আছে, আপুনি সেই ফুটাখিনি কিবা দি আপুনি কাঠৰ গুৰি আৰু ফেভিকল মিক্স কৰি তাত ভৰাই আপুনি বন্ধ কৰি দিব পাৰে। তেতিয়া পৰুৱাকেইটা কিন্তু উশাহ নিশাহ ল'ব নোৱাৰি তাতে মৰি যাব। পৰুৱাকেইটা মৰি যোৱাৰ পিছত কিন্তু আপোনাৰ গছজোপাত ক্ষতি হ'ব বুলি ভাবিছে নেকি? নহয়, কাৰণ কিছুমান ভাইৰাছৰ দ্বাৰাহে আক্ৰান্ত হৈছে গছজোপাত। পৰুৱাটোৰ কথা নাই, পৰুৱাটো মৰি গ'ল, ভাইৰাছখিনি কিন্তু মৰি নাযায়। গতিকে আপুনি ফুটাটো বন্ধ কৰি দিয়ক, বছ আপোনাৰ গছজোপাত মাল ঠিকেই থাকিব। একেবাৰে লাখটকীয়া খেতি, লাখ লাখ টকা পোৱাৰ খেতি আছে সাঁচি খেতি, কিন্তু আপুনি 1000 গছ ৰুই প্ৰত্যেকজোপাতে লাখ টকা পাম বুলি আপুনি নাভাবিব। আপুনি লাখ টকা পাবলৈ হ'লে আপুনি কমকৈ কৰিব লাগিব, আপুনি প্ৰতিপাল কৰিব লাগিব, আপুনি কম দিনতে গছজোপাত বহুত ডাঙৰ কৰিব পাৰিব লাগিব। এজোপা গছ আপোনাৰ 5 বছৰতে বিকিব পৰা হৈ যাব। 5 বছৰতে যদি আপুনি গছজোপা বিক্ৰী কৰিবলগীয়া হয়, তেতিয়া সেইজোপাত বহুত কষ্ট কৰিব লাগিব। আপোনাৰ চেৰেলেক খুওৱা ল'ৰাটোৰ দৰে থেপথেপীয়া শকত হৈ আহিব গছজোপা, কাৰণ আপুনি কষ্ট কৰিব লাগিব।
আপোনাক সেই প্ৰচেছখিনি মই লাহে লাহে দি আছোঁ। এজোপা গছ 5 বছৰত কেনেকৈ বিক্ৰী কৰিব পাৰিব তাৰ একেবাৰে সহজ পদ্ধতিটো মই আপোনালোকক দি আছোঁ। আপুনি খালি গছ কিন্তু আপুনি কমকৈ কৰিব লাগিব। হেল্ল' বন্ধু, আজি ভিডিঅ'টোত এইটোৱেই গুৰুত্ব যে আপুনি কম, মই আপোনাক আৰু অলপ দিনৰ ভিতৰতে দেখুৱাই আছোঁ। এজন মানুহে প্ৰায় 120 জোপামান গছ বিকিব। কালি মোৰ ওচৰত আহিছিলে যে 120 জোপামান গছ বিকিব। তেখেতে কি কৈছে মোক যে 120 জোপা গছত মোক মই 18 লাখ কৈছোঁ, মোক 12 লাখমান টকা দিলে মই এৰি দিম। মই তেওঁক কৈছোঁ সেইটো নকৰিব। মই লগে লগে এজেগালৈ তেওঁৰ সন্মুখতে ফোন লগালোঁ যে আপুনি প্ৰত্যেক জোপা গছত আপুনি 1 লাখকৈ পাব লাগিব। বোলে নহয় মোৰ গছবোৰ সৰু। ঠিক আছে, তেতিয়াহ'লে আপুনি 50,000কৈ ধৰক, নহ'লেও আপুনি 20,000কৈ ধৰক। আপুনি যিমানখিনি গছ এতিয়া দিবলৈ লৈছে আপোনাৰ 7,000-8,000 পৰিছে এজোপা গছত, কেলৈ দিব? বোলে নহয় পইচা মোৰ বহুত প্ৰয়োজন। আপুনি যদি পইচা ইমান প্ৰয়োজন, আপোনাক পইচা কেতিয়া লাগিব? তেওঁ ক'লে যে মোক আঘোণ মাহত লাগিব। ঠিক আছে, আপুনি গছ এতিয়াই বিকক, এতিয়াৰ পৰা আৰম্ভ কৰক। মই বেপাৰী ফোন কৰিলোঁ, আপোনাৰ মুখৰ আগতে মই মাতিছোঁ, আহিব। আপুনি কিন্তু 100 জোপা গছত আপুনি 100 জোপা গছ দিম বুলি কওক, আপোনাক 100 জোপা গছত আপোনাক 20 লাখ টকা লাগিব বুলি আপুনি কৈ দিয়ক। যদি 20 লাখ টকা আপুনি নাপায়, গছ নিদিব। কথা মই পাতিম দৰকাৰ। তেতিয়া কৈছে যে নাই 10 লাখ হ'লেও মোৰ বহুত পইচা, যোৰা মৰি যাব। নাই, যোৰা মৰি গ'লে আপুনি বিকিবনে? হেল্ল' বন্ধু, আমাৰ মানুহবিলাক তেনেকৈ ঠগ খাই যায়। সেই মানুহজনে এবাৰতো বিকিলে, এবাৰ খুব কম দামতে 50 জোপা গছ বিকিলে আৰু মই খুব ধমকি দিলোঁ। তাৰপাছত কিন্তু 8 লাখমান টকাত বিকিলে কেইজোপা গছ, 8 লাখ টকা। তেতিয়া বহুত টকা পালে। এতিয়া সেইকাৰণে তেওঁ 8 লাখ, দেখিছে কিমান ষ্টেপ বাই ষ্টেপ মানুহ উঠে। এতিয়া 8 লাখলৈ গৈছে। এইবাৰ যদি তেওঁ 12 লাখে মানে 12 লাখ সীমা ধৰি থৈছে, যদি 20 লাখ টকা পাই যায়, তেতিয়া কিন্তু গাঁওখনৰ কাৰণে এটা আদৰ্শ আহিব যে প্ৰত্যেক মানুহে তেতিয়া চকু দিব যে সাঁচি গছত লাভ আছে। হেল্ল' বন্ধু, আৰু দীঘলীয়া নকৰোঁ, আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। কিবা যদি ভুল ভ্ৰান্তি হৈছে মোক ক্ষমা কৰিব। এই অভাজন আপোনালোকৰ সেৱক, এয়া আপোনালোকৰ সেৱাহে কৰি আছোঁ। আজিলৈ আহোঁ, ধন্যবাদ।